নমস্কাৰ। আজি খানাত দালি লৈছোঁ, দালি মজা। মাছৰ তৰকাৰী পিছত দালিখিনি খাই লওঁ ঘৰে। মই বনোৱা পানী বটল। মাছৰ আঞ্জাখন এতিয়া লোকেল পুখুৰী মাছ। আমাৰ খালত নহয় বাৰু, বেলেগৰ খালত। মাছৰ কণী আছে বে, মাছৰ কণী আছে মাছত।
ভাবে লেবেল দিয়া বুলি মানে বজাৰৰ মাছ নাখায়, টেষ্টি নাপায়। কিন্তু সঁচাকৈ বজাৰৰ মাছ হয় বাৰু এইটো, কিন্তু বেপাৰীটোৱে ক'ৰ পৰা আনিছে সেইটো জানো মানে, কাৰ খালৰ পৰা আনিছে, কাৰ পুখুৰীৰ পৰা আনিছে মানে। এতিয়া মিঠা লাগিছে খাই। গাঁৱৰ মানুহ না, ঘৰৰ পুখুৰী মাছৰ টেষ্ট বুজি পায় মানে। খাই টেষ্টি, কিন্তু লোকেল মাছ নহয়, কটা আছে পূৰা। মাথা মোৰ ফেভৰেট, বা সৰু হওক বা ডাঙৰ হওক। যি বস্তু নাখায় কিয় পূৰা ফিল লৈ খাব লাগে। মই পূৰা ফিল লৈ খাওঁ, সুদা ভাতে হওক, নিৰামিষে হওক বা কিবা যিয়ে নাখাওঁ, মাছ মাংসই হওক, কিবা হওক, চব খানে ভাল লাগে।
মজা লাগিল দেই বটলটো কেনেকুৱা লাগিছে জনাব টেষ্টি বাই বাই